চাওক আপোনালোকে দেখিছে উপনিৰ্বাচনত সদায় ৰুলিঙৰ ফেভাৰত আহে আৰু আপোনালোকে দেখিলে যিমানবিলাক নিৰ্বাচন হৈ আছে ইয়াত মানে NDA জয়লাভ কৰি আছে গতিকে আমাৰ ইয়াতো NDA জয়লাভ হ'ব গতিকে বহুত ভোটৰ ব্যৱধানত আমি চিডলিৰ যি উপনিৰ্বাচন ইয়াতো আমি জিকিম আৰু বাকী আন যি চাৰিটা আছে এই চাৰিটা উপনিৰ্বাচনতো আমি বহুত ভোটৰ ব্যৱধানত আমাৰ NDA দলে জয়লাভ কৰিম চাওক তেনেকুৱা কোনো প্ৰত্যাহ্বানৰ কৰিব পৰা পৰিৱেশ এতিয়া নাই আমিতো শুনি আছোঁ তেওঁলোকৰ মানে কেণ্ডিডেটেই এতিয়ালৈকে ঠিক হোৱা নাই ভিতৰুৱা যিটো খবৰ আমি পাওঁ তেওঁলোকৰ দলৰ মাজত অলপ তেনেকুৱা কেণ্ডিডেট বিচাৰি তেওঁলোকৰ মাজত অলপ হাহাকাৰ হোৱা বুলি আমি গম পাওঁ যে যে ইলেকশ্যন বা উপনিৰ্বাচন এই নিৰ্বাচনত তেওঁলোকে তিষ্ঠিব নোৱাৰে আমি বিপুল ভোটৰ ব্যৱধান আমি জয়লাভ চাওক এইটো মিডিয়া সৃষ্টি কোনোবাই এইটো ছ'চিয়েল মিডিয়াত এৰি দিছে সম্ভাৱনা নিজৰ মনত যি ভাবিছে সেইটো তেওঁলোকে কৈছে যে অমুকে হ'ব পাৰে অমুক দলত আহিলে অমুক হ'ব পাৰে বৰ্তমান অমুক পষ্টত আছে এইবিলাক এটা ধাৰণাৰ ওপৰত কোনোবাই লিখি দিয়া বা কোনোবাই পষ্ট কৰে গতিকে তেনেকুৱা কোনো আমাৰ আলোচনা হোৱা নাই যি হ'ব আমাৰ NDAৰ মজিয়াত আলোচনা কৰি ঘোষণা কৰা আজি আমি চিডলি সমষ্টিৰ চালাকাটি পৰিষদীয় সমষ্টিত প্ৰায় আমাৰ 35,000 ভোটাৰ্ছ আছে আৰু সেইকাৰণে আজি চালাকাটি ব্লক UPPL চালাকাটি মণ্ডল আমাৰ BJP চালাকাটি আঞ্চলিক AGP তিনিটা দলৰ বিষয়ববীয়া আৰু কৰ্মীসকলৰ লগত এখন সভা আহ্বান কৰা হৈছে য'ত আমাৰ অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া আহিব আৰু আমাৰ সন্মানীয় বিত্তৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াও থাকিব গতিকে এনেকুৱা এটা সভা কেনেকৈ অনাগত দিনত আমি উপনিৰ্বাচনত কাম কৰি যাম তাৰে তেখেতসকলে দিয়া পৰামৰ্শ আগবঢ়াব যাতে আমি এই চালাকাটি অঞ্চলত যি আমাৰ প্ৰায় 35,000 ভোটাৰ্ছ আছে তেওঁলোকৰ মাজত কেনেকৈ আমাৰ এলায়েন্স পাৰ্টিয়ে কাম কৰি যাব এই কথাবিলাকে আজি ইয়াত আলোচনা হ'ব সেইকাৰণে আমি বুথ লেভেললৈকে আমাৰ কৰ্মীসকলক আমি আমন্ত্ৰণ জনাইছোঁ যাতে আমি সুন্দৰভাৱে তিনিটা দল একলগ হৈ পেলাই কাম কৰি যাব পাৰোঁ তাৰ কাৰণে এটা আলোচনা ইয়াত অনুষ্ঠিত কৰা হৈছে তেনেকুৱা কোনো সম্ভাৱনা নাই আজি কিন্তু মই ভাবোঁ 2-এদিনৰ ভিতৰতে আমি চূড়ান্ত কৰিব পাৰিম আমাৰ ডিক্লেৰেশ্যন কিয়নো আমি এটা দল নহয় তিনিটা দল আমি একলগ হৈ পেলাই কেণ্ডিডেট ঘোষণা কৰিব লাগিব গতিকে আমাৰ অসমৰ যিটো 5টা উপনিৰ্বাচন আছে য'ত আমি NDA হিচাপে আমি খেলিম আমাৰ চিডলি ওচৰত আছে আমাৰ বঙাইগাঁও তো আমি ইয়াত UPPL বঙাইগাঁৱত আমাৰ AGP আৰু তিনিটা যি সমষ্টি আছে ইয়াত BJPৰ পৰা থাকিব গতিকে এটা নহয় যদি ঘোষণা কৰে 5টা একেলগে আমাৰ যি এলায়েন্সৰ এই 5টা ঘোষণা কৰা হ'ব